হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। বহুত কথাৰ কাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ, প্ৰব্লেম হৈ আছিলে অকণমান। সেই দেখি এতিয়া দহি গুঠা ছেকেণ্ড পাৰ্ট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন কেনেকৈনো দহি গুঠিছোঁ, কেনেকৈ মণি লগাই কৰিছোঁ, অকণমান বেলেগ ষ্টাইলত দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মই অলপমান গাঁঠি লৈছোঁ আৰু এতিয়া আপোনালোকক দেখাওঁ। সূতাখিনি এৰুৱাই লৈছোঁ আৰু এতিয়া যোনবোৰ চাদৰত যে থাকে সূতাখিনি এৰুৱাই লৈ আমি সূতাখিনি এৰুৱাই লৈছোঁ। সেই সকলোবোৰ সূতা আমি এৰুৱাই লোৱাৰ পিছতে এডাল এডালকৈ এৰুৱাই আছোঁ। এতিয়া আমি কেইডালমান সূতা লৈ লৈছোঁ। কেইডালমান সূতা আমি এইখিনি লৈ যোনখিনি আমি সূতাখিনি আগতে এৰুৱাই লৈ আমি তাত দহি বটিবৰ কাৰণে কি কৰিছোঁ, পানী অকণ লগাই সূতাখিনি অকণ পকাই লৈছোঁ। পকাই পেলাই আমি ইয়াত গাঁঠি দিম, একদম মূৰত গাঁঠি লগাই দিম। ধুনীয়াকৈ আমি গাঁঠিটো মাৰি দিলে আৰু সূতাখিনি ওলাই নাহে, বাকী ওপৰৰ সূতাখিনি। আৰু মাজতে এতিয়া আমি দুডালমান সূতা আমি এৰি দিম। মাজত দুডালমান সূতা আমি এৰি আকৌ তেনেকৈ আগৰ নিচিনাকৈ আমি সূতাখিনি পানী অকণ লগাই ধুনীয়াকৈ আকৌ আগৰ দৰে আমি গাঁঠি মাৰি দিম। সূতাখিনি সমান চাইজৰ হ'লে ভাল হয়, ধুনীয়াকৈ দেখিবলৈও ভাল হয়। আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'টোত এই ভিডিঅ'টোতো আপোনালোকে মৰম দিব বুলি আশা থাকিলে। আৰু নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ বহুত ৰিকুৱেষ্ট আছে, কেনেকৈ ব্লাউজ চিলাইছোঁ বা কি ডিজাইনত দিছোঁ আগৰ বহুত আহিছে, সেইখিনি মই সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া এই ভিডিঅ'টো আপোনালোকে চাই উপভোগ কৰিছে যে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু কোনোবাখিনিতে যদি কিবা ভুল হৈছে বা কোনোবা অকণ ভাল লাগিছে আপোনালোকে কমেণ্টত নিশ্চয় জনাব বুলি আশা থাকিলে। এয়া সকলোখিনি এতিয়া গাঁঠি মাৰি ল'লোঁ। এতিয়া যিখিনি মাজত সূতা এৰি দিছিলোঁ তাৰ ভিতৰত আমি এতিয়া মণি গুটিখিনি সুমুৱাই দিম। সুমুৱাই দি পেলাই আমি সূতাডাল দি বেজী দি সূতাখিনি লগাই এইখিনি ৰছী বান্ধি দিম। কাৰণ ইয়াত গাঁঠি মাৰিবও পাৰোঁ, আপোনালোকে ইচ্ছা কৰিলে গাঁঠি মাৰি দিবও পাৰে তিনিডাল ৰছী মিলাই। কিন্তু গাঁঠি মাৰিলে কি হয়, কিছুমান সমান বা চাইজটো নিমিলিব, কিছুমান ডাঙৰ হ'ব বা কিছুমান সৰু হ'ব গেপত। সেইকাৰণে গাঁঠি মাৰি টাইটছে গাঁঠি দি গাঁঠি মাৰি লৈছোঁ। তাৰ ভিতৰত এতিয়া আমি সেই সূতাখিনি আনি ইয়াৰ ভিতৰত দিম। এয়া আমি সূতাখিনি এনেকৈ ভৰাই ইয়াৰ ভিতৰত আমি এতিয়া গাঁঠি দি দিম এই সূতাডাল দিয়ে। তাৰ ভিতৰত দিয়া গাঁঠিটোও টাইট হৈ গ'ল আৰু ধুনীয়াকৈ টাইটছে গাঁঠি দিলোঁ। গাঁঠি দিওঁতে সূতাটো ছিগি থাকিলে আকৌ আমি গাঁঠি দিম। বেছি জোৰতে দি দিলোঁ নেকি গাঁঠিটো। এতিয়া আকৌ আমি গাঁঠি দিম। গাঁঠি দিবলৈ আমি সকলোৱে জানোৱেই, প্ৰায় আজিকালি আমি সকলোৱে প্ৰায় সকলোৱে দহি গুঠিব জানো, কিন্তু মইনো কেনেকৈ গুঠিছোঁ মণি লগাই
সেই দেখি আপোনালোকে মোৰ মানে মণি লগালে মোৰ বৰ ভাল লাগে। মোৰ প্ৰায় চাদৰ মেখেলাত মই মণি লগাবলৈ চেষ্টা কৰোঁ। তেনেদৰে গাঁঠি দি আমি এই সূতাডালৰ ভিতৰেদি আমি বেজিটো ভিতৰলৈ দি দিম। তেতিয়া আমাৰ এই ৰছীডাল গাঁঠি মানে ওলাই নাথাকে আৰু ভিতৰতে সোমাই ফিক্স হৈ গ'ল। সমান জোখত আমি কাটি দিলোঁ। চাওকচোন ইমান ভাল লাগিছে ন। আৰু গোটেইখিনি হৈ যোৱাৰ পিছত বৰ ধুনীয়া লাগিব, ধুনীয়া এটা লুক আহিছে। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব পাৰে। ঠিক তেনেদৰে আমি আগৰ দৰেই আমি ইয়াতো এতিয়া মণিগুটি সুমুৱাই লওঁ। পানী অকণ লগাই দিলে ধুনীয়া হয়, সূতাখিনি মানে এটা সমান জোখ হৈ যায়, নহ'লে ইফাল সিফালকৈ ওলাই থাকে। মণি লগাই ধুনীয়াকৈ আমি আগৰ নিচিনাকৈ আমি গাঁঠি মাৰি দিম সূতা দি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই চাগে বুজিব পাৰিছেই চাগে কেনেকৈনো কৰে। আৰু বহুত সহজ হয়, দেখিবলৈও ধুনীয়া লাগে, কাৰণ আমাৰ দুটা কালাৰ ওলাইছে, মুগাৰ প্লাছ ৰেডটো কম্বিনেশ্যনৰ লগত হোৱাইট মণিগুটিটোৰ সৈতে বৰ ধুনীয়া লাগিছে। আৰু ফাইনেল লুকটো আপোনালোকৰ এয়া চাওক, বৰ ধুনীয়া লাগিছে। আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাব। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব।